হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক আন এটা নতুন ভিডিঅ'ত। তো আমি জাং ৱাটাৰফলৰ পৰা ওলাই দিলোঁ। ওলাই এতিয়া আমি মাগৰ ফালে যাই আছোঁ। ৰাস্তাটো মানে মেপত নাই মাগৰ ৰাস্তাটোৰ কথা, আৰু মানুহো নাজানে এইফালে যে কিবা আছে। গুগল মেপততো নায়েই, নেদেখায়েই। তো এজন ল'ৰা সুধিছিলোঁ কোনফালেৰে যায়। সি কৈছে কি ইফালেদি যাব পাৰে, মানে পাৰে বুলি কৈছে। সেই পাৰেটোৰ আশাতে আমি যাই আছোঁ ইফালেদি। এইটো ৰাস্তাটো ইমান খাছ নহয় আৰু বহুত অফ ৰোডিং মাজে মাজে কিবা কিবি আছে। তো যাওঁ আগৰ পিনে কি পাওঁ চাওঁ, যদি যাব পাৰোঁ গুচি যাম, যদি আগত প্ৰব্লেম হয় তেতিয়াহ'লে আমি ৰিটাৰ্ণ হ'ম বুলিয়ে ভাবিছোঁ। আৰু চাওঁ ৰাস্তাটো মানে মানুহে নাই কোনো ওচৰত, এটা মানুহো নাই, অকল আমি দুটাই, বেলেগ আৰু কোনো নাই, বাইকো নাই। गाइस थोड़ा खतरनाक रास्ता मिल गया यहाँ पे ही। चल के देखते हैं आगे और क्या मिलता है। आओ हमें बेकार है लोगे। দুটা মানুহ কাৰণে যাবা একদম চেফ লগা নাই, কাকো মই দেখাও নাই দুটা আকলা ঘূৰি যাওঁত। মানুহক এডভেঞ্চাৰ লাগে কিন্তু নিজৰ লাইফটো ৰিস্ক কৰিব লাগে নে নহয়, হয়নে? নিজৰ লাইফটো আগতে মেইন দি যাওক। শান্তি ভেলিয়াৰ পৰা আছে হেৰি 160 মান আছে টোটেল। তো গাইছ আমি মাগতো নগলোৱে আজি, মানে ৰাস্তাৰ অৱস্থাটো দেখিয়ে কেনেকুৱা, এটা মানুহ নাই, ফুল ৰিমট এৰিয়া, আমি দুজন, সেইকাৰণে আৰু বেছি ৰিস্ক লোৱা নাই। আৰু বেচাৰাৰ পৰীক্ষা আছে, পৰীক্ষাটো দিব লাগিবই। তো আহিম আৰু এই নেক্সট আহিলে মাকো আৰু কি নাম আছে গংকাৰলা, এই দুটা জেগাতে যাম, টাৱাং নাযাওঁ। নেক্সট যেতিয়া আহিম টাৱাঙৰ কাৰণে বেলেগকৈ আহিম, আৰু এই দুটাৰ কাৰণে বেলেগকৈ আহিম। নেক্সট 3খান বা 3-4খান বাইক হ'লে ভাল হয়, তেতিয়া ৰিক্সটো ল'ব পাৰি। এখন বাইকত 2জন চলি বহুত বেছি ৰিক্স হৈ যায়। সেইকাৰণে আৰু আমি ডাইৰেক্ট এতিয়া চেলাপাছ যাম। বাকী এইটো বৰফ এইবিলাক এতিয়া আমি চেলাপাছ যাওঁ। চেলাপাছৰ পৰা শান্তি ভেলী যাম বুলি ভাবিছোঁ। এইটো প্লেন ছাকচেছ হৈ নাচাওঁ। আমাৰ দুটা প্লেন ছাকচেছ নহ'ল আজি। বুমলাৰ প্লেনটো কেঞ্চেল কৰিলোঁ আৰু মাগুৰ প্লেনটো কেঞ্চেল কৰিলোঁ। তো এতিয়া শান্তিৰ প্লেনটো হয় না নহয় চাওঁ যায়। চেলা টানেল 7 কিলোমিটাৰ, আমি টানেলত নাযাওঁ, আমি পাছত যাওঁ। আছ আৰে ওচৰত যাম, অলপ নামি যাই চাম কেনেকুৱা লাগে। কিন্তু আগৰবাৰ নামি যোৱা নাই, এইবাৰ যাই চাওঁ। চেলা বাছৰ পৰা ওলাই দিলোঁ, হঠাৎ হামজা বাইকো লগ পালোঁ, ফটো উঠিলোঁ, ইনষ্টাগ্ৰামত পাব, দেখা পাব। তো তাতকৈ আমি য'ত আমি বঢ়িয়া ফটো ভিডিঅ' বনালোঁ, ৰিল চিল দিম। ৰুল এডিটছ বুলি আছে ইনষ্টাগ্ৰামত, আৰু ডাৰ্ক 390 দুটাৰ ID মেনশ্যন কৰি দিম ডিছপ্লেত ভিডিঅ'টোত দেখাব, চাই ল'ব পাৰিব শ্বৰ্টবিলাক, ৰিলবিলাক। চাই থাকোঁ বঢ়িয়াকৈ।
বৰফ নাই এই গাছ, বৰফ নাপলো এইবাৰ। বৰফৰ কাৰণে ভাল জেগাত যাম, মানে য'ত বৰফ বুলি মানে সেইটো জেগা আইচৰ কাৰণে চিন পায়, সেনেকুৱা এটা জেগাত যাম। টাৱাং কেইদিনমান কেঞ্চেল, কেইবছৰমান কেঞ্চেল, টাৱাং নাহোঁ এইকেইদিন। এনেকুৱা আৰু ভিউটো চব ছাইডত এনেকুৱা। এই ৰাস্তাটো চব না কিবা এটা ভাল লাগছে। আমি তাৰ পৰা চেলাবাছৰ পৰা আহি পালোঁ। এইখন দোকান হোটেলতে ৰখি অলপ চাহ তাহ খাই লওঁ বঢ়িয়াকৈ। আৰু কি খাইছোঁ চাওকচোন, চাহৰ লগত পাৰ্লেজি। আৰু আমাৰ নতুন পাৰ্টনাৰ, কি খবৰ? খবৰ ভাল না দোষ? ইয়াৰ পৰা এতিয়া ডাইৰেক্ট যাওঁ দিৰাঙৰ পৰা শান্তি ভেলী, দিৰাঙত ৰখাব পাৰ, তাৰ পৰা শান্তি ভেলী যাম। চাওঁ কি হয়, জনাইছোঁ ৰাস্তাত। খাই লৈ লগ পাইছোঁ। লেণ্ডশ্লাইড হৈছে ছাইডত, আমি যাইছোঁ শান্তি ভেলী। চাওঁ, ৰাস্তাটো বহুত বেয়া। মোৰ মানে 360টো চাৰ্জ চেঞ্জ হৈ গৈছে ৰানিঙতে। কেমেৰাটো থৈ দিছোঁ, এতিয়া मोबाइल দিয়ে ভিডিঅ' কৰিব লগা হৈছে। गाइस ये एक ब्रिज है, ब्रिज से हम लोग को ऐसे लेफ्ट लेना पड़ा, बाकी अभी फिर से रूमत से কৈছোঁ কি হোৱা নাই। ফাৰ্ষ্ট খাই লওঁ, ৰুমত লগ পাইছোঁ। ফাৰ্ষ্ট আমি আহি খানাটো খাই লওঁ, তাৰপিছত ৰুমত যে কৈছোঁ কি হৈছে আমাৰ লগত, কি হোৱা নাই। খানাৰ হৈছে চিকেন, দালি, এইখিনি দেখাই গৈছে। কালি আমাৰ যিহেতু শান্তি ভেলী যোৱাৰ কথা আছিল, যোৱা নহ'ল, কাৰণ তাত চব হোমষ্টে বুক। আৰু মানে যোনকেইখন আছে সেইখন মানে একদম চুনচান, মানুহ চানৰ কাষত কোনো নাই, অকল হোমষ্টে। সেইকাৰণে আমি দুজন কাৰণে থকা নাই তাতে। আমি ডাইৰেক্ট দিৰাঙৰ কালডেন হোমষ্টেলৈকে আহিলোঁ। আহি ৰাতিটো আছোঁ আৰু এতিয়া যাব ওলালোঁ। পুৱা কিমান টাইম, 9টামান বাজিল। তো এতিয়া অলপ ভিউটো দেখাওঁ কেনেকুৱা। মোৰ স্পেচ ফুল হৈ গৈছে মোবাইলত। বাইকটো এনেকুৱা ডাইৰেক্ট এইটো কৰ্ণাৰিং ঘুমে আহিলে হ'ল, পিকৰি লৈ ইফালে ডাইৰেক্ট চিধা, ইফালে ডাইৰেক্ট টাউন, ইফালে যাম, ইফালে যাম। আজি নাস্তা আহি গ'ল, ৰুটি চব্জি আৰু চাহ। এইফালে ডাৰকে খাইছে, ইফালে খাই কালডেন হোমষ্টেৰ পৰা ওলাই দিলোঁ। আৰু লাহেকৈ গাড়ী ষ্টাৰ্ট দিওঁ আৰু যাই থাকোঁ। আৰু দিৰাং টাউনৰ পৰা বেছি দূৰত নহয়, হৈছে ডাৰ্ক। বাই বাই দিলোঁ কালডেন হোমষ্টে। মাত চাত নেদেখাতে গ'ল। এইটো কি মনষ্টি নেকি? জেগাখিনি ভাল লাগে। ৰাতিপুৱা পুৰা ৰ'দ, পুৰা মজা, একদম বতৰো মজা, মানুহৰ মজা, বাইকৰ মজা, চব মজা। আমি আজি গুচি যাওঁ, আজি ঘৰৰ ফালে যাওঁ। আৰু উপায় নাই, কি ঘৰটো যাবই লাগিব। আৰু আমি বৰ্তমান আহি পালোঁ বমডিলা। তো এতিয়া এটা ইউনিক বস্তু দেখা পাইছোঁ, তাতো আপোনালোকক দেখাওঁ। এখন কেফেখন দেখিছে না? আৰু এতিয়া কি লেখা আছে, গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ গভৰ্ণমেণ্টে মানে এনেকুৱাকৈ কেফে বনাই দিছে চবকে, পূৰা হাইজিন ভাল। আৰু এতিয়া গাড়ীখন পাৰ্ক কৰি আমি ক'ল্ড ড্ৰিংকছ আনিলোঁ। এইফালে ডাইৰেক্ট যাম। আৰু আমাৰ ডাৰকে ব্যস্ত ফটো ভিডিঅ' বনাত। আমাৰ তাতেও এনেকৈ গভৰ্ণমেণ্টে যদি কেফে বনাই দিয়ে চৰকাৰী, তেতিয়াহ'লে ভাল লাগিব। আমাৰ তাতে ক'ত দিব এলা। তো এনেকুৱা ভিউ এটাৰ লগত আছোঁ, অলপ টাইম ইয়াতে থাকি যাওঁ। আৰু আমি আহি পালোঁ ইয়াৰ পৰা বাইহাটা চাৰিআলি আৰু 50 কিলোমিটাৰমান আছে। তো ৰাস্তাটো দেখছি না, কি মজা ৰাস্তা, পুৰা একদম চিকচিকা ৰাস্তা। চিকচিকা বুলি কয় নহয়, এনেকুৱা ৰাস্তা। তো যাওঁ, এতিয়া বাইহাটা চাৰিআলিত ৰখি কিবা এটা খাম, তাৰ পৰা ডাইৰেক্ট ঘৰ। তো লগ পাইছোঁ আৰু আগত। ৰাস্তাটো ভাল, পৰিৱেশটোও ভাল, ছানছেটৰ টাইম হৈছে, এই মজা। আৰু কি লাগে, নালগে আৰু
চব জীৱ লগ পাইছোঁ গাইজ আৰু ক'ৰবাত ৰখিলে লগ পাম নিশ্চয় মানে চাৰ্জ বেছি নাই সেইকাৰণে কম কমকৈ ভিডিঅ' বনাইছোঁ গাইজ মংগলদৈ পোৱাই নাই আৰু পাওঁ এতিয়া আগত বহুত কিবা কিবি ঘটনা হৈ গ'ল আমাৰ লগত বহুত কিবা কিবি ঘটনা কেমেৰাটো অফ হৈছিল নহ'লে দেখাই পেলা হয় ৰেকৰ্ড নহয় মানুহগিলা মানে ৰুল ৰেগুলেশ্যন আকৌ নাই যোনে যেনেকৈ পায় সেনেকৈ যাইছে দেখছি না গাইজ সেনকে আহিছে সন্মুখৰ পৰা নিজে চেফকে নচলি বেলেগে মাৰি থৈ যাব উপায় নাই আমি চিধা আহি গ'লোঁ ইফালদি নাযায় ইফালদি অলপ শ্বৰ্টকাট হৈ যাব হাৱাইটো ডাইৰেক্ট পাম মানে ফুলটো ৰেঞ্জটো দেখা নাই না ফুলটো ভৰাই লওঁ তো আহি আমি বঢ়িয়াকৈ এই ক'ত ব্যস্ত এতিয়া ভাতকেইটা খাই ডাইৰেক্ট ঘৰত যাই ভিডিঅ'টো এইখিনিতে শেষ মানে সমাপ্ত লগ পাম এটা নতুন ভিডিঅ' নতুন ব্লগত তো চাই থাকিব নতুনকৈ যোনে যোনে চাইছে ভিডিঅ'কেইটা ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব পাপৰ খাই ডালক তো বাই বাই আজিৰ কাৰণে বাই বাই আৰু নেক্সট এটা নতুন ভিডিঅ' নতুন কনচেপ্টত লগ পাই হয়নে বাই বাই দি দিয়া লাষ্ট